সো যোৱা ৰাতি আমি এটা খবৰ পাইছিলোঁ এটা আৰ্ম গ্ৰুপ নাদাংগুৰি পাহাৰত তেওঁলোকে লুকাই আছে আৰু কিবা এটা প্লানিং কৰি আছে ডাঙৰ এটা ঘটনা কৰিবৰ কাৰণে। সো এইটো সংক্ৰান্তে আমাৰ এডিশ্যনেল এছ পি হেডকোৱাৰ্টাৰ SDPO DSP আৰু ষ্ট্ৰং পুলিচ ফ'ৰ্চ এটা অপাৰেশ্যন আমি প্লান কৰিছোঁ সাৰ্চ এণ্ড কৰ্ডন এণ্ড সাৰ্চ কাৰণে। তেওঁলোকে তাতে গ'ল ভিতৰত যেতিয়া তেওঁলোকে সাৰ্চ কৰি আছিলে মৰ্নিং এৰাউণ্ড 6 AM তেওঁলোকত ফায়াৰিং হ'ল। পুলিচ টিম ৰিটেলিয়েটৰী ফায়াৰিং কৰাৰ পিছত তেওঁলোকে যেতিয়া সাৰ্চ কৰিলে ইনজাৰ্ড মানুহ এটা পাইছে। তাক আমি হস্পিটেল ইমিডিয়েটলি শিফ্ট কৰিলোঁ। হস্পিটেলত ব্ৰড ডেড ডিক্লেয়াৰ হ'ল। PO যেতিয়া আমি সাৰ্চ কৰিলোঁ তাতে পিষ্টল এটা দুটা গ্ৰেনেড আৰু বাকিখিনি বস্তু পাইছোঁ। তাতে এটা ব্লেংকেট আছিলে, ব্লেংকেটত আমি দুটা আই কাৰ্ড পাইছোঁ। এটা হ'ল ভোটাৰ ID কাৰ্ড ইপিল মুৰ্মু নামত কাছুগাঁও এড্ৰেছ লিখা আছে আৰু এটা ATM কাৰ্ড তাতে ৰোহিত মুৰ্মু লিখা আছে ঝাৰখণ্ড এড্ৰেছ হ'ল। এই মানুহ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিয় কিছুমাহ আগতে ঝাৰখণ্ডৰ পৰা এটা পুলিচ টিম আহিছিলে ইয়াক খুজিবলৈ। যেতিয়া আমি কেছ কাৰণে তেওঁলোকক সুধিছোঁ তেওঁলোকে কৈছে কি অক্টোবৰ 2024ত ঝাৰখণ্ডত চাহিবগঞ্জ ডিষ্ট্ৰিক্টত এটা ৰেল লাইনত ব্লাষ্ট কৰিছিলে আৰু সি মেইন মানুহ আছিলে ইয়াৰ গ্ৰুপ নাছলা। তেওঁলোকে তাতে ৰেছপনচিবিলিটি লৈছিলে আৰু তাৰ পৰা পলাইছে ইয়াতে লুকাবৰ কাৰণে। আৰু যেতিয়া আমি সুধিছোঁ তো তেওঁলোকে কৈছে 2015ৰ পৰা কেইবামান ঘটনা সি কৰিছে ব্লাষ্ট কিডনেপিং তেনেকৈ আৰু 10 বছৰমান তাতে সি এক্টিভ হৈ আছিলে। ইয়াৰ ষ্ট্ৰং মাওইষ্ট কানেকশ্যন তেওঁলোকে ওলাইছিলে সেইটো কাৰণে তেওঁলোকে NBW লৈ পেলাই ইয়াতে আহিছিলে। আমি আমাৰ যেতিয়া ৰেকৰ্ড চাইছোঁ তাতে আমাৰো এটা আৰ্মছ এক্টৰ কেছ হয় 2014ত তাতে ইয়াৰ NBW হৈ আছে। আমি খুজি আছিলোঁ তাক। আপোনালোকে জানে কি 23 তাৰিখে মৰ্নিঙত এটা ঘটনা হৈছে আমাৰ ডিষ্ট্ৰিক্টত তাতে সেম মডাছ অপাৰেণ্ডি যেনেকৈ 24ত ঝাৰখণ্ডত হৈছে সেম মডাছ অপাৰেণ্ডি ইয়াতেও হৈছে। এতিয়া আমি ষ্ট্ৰং ছাছপেক্ট কৰি আছোঁ কি সেম গ্ৰুপ আৰু ৰোহিত মুৰ্মু তেওঁলোকে এইটো ঘটনাত জড়িত হ'ব পাৰে। এতিয়া আমাৰ ইনভেষ্টিগেশ্যন সেইটো ফাললৈ যাব তেওঁলোকৰ কিবা কানেকশ্যন আছে নাই কিন্তু আমাৰ ষ্ট্ৰং ছাছপিশ্যন এতিয়া যেনেকৈ চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স হৈছে আৰু তেওঁলোকক আমি ইয়াতে পাইছোঁ। সো কিবা এটা লিংক ষ্ট্ৰংলি আছে কিন্তু কেনেকৈ কি এভিডেন্স আছে ইনভেষ্টিগেশ্যনত আমি পাই যাওঁ। এনকাউণ্টাৰ হোৱাৰ পিছত বাকীখিনি মানুহে পাহাৰ আৰু ওপৰত গৈছে। আমাৰ দুটা টিম এতিয়াও তাতে আছে খুজি আছে। আমি আশা কৰি আছোঁ সন্ধিয়ালৈকে আৰু মানুহ পাব পাৰোঁ। दैट्स ऑल। एक पिस्टल मिला है, 2 ग्रेनेड मिला है। खबर मते अप्रॉक्सिमेटली 10 people এটা আমি পাইছোঁ বাকিখিনি তেওঁলোকে পলাইছে টিম আছে সন্ধিয়ালৈকে কিবা এটা আৰু পাব পাৰোঁ। এইটো সাৰেণ্ডাৰ কৰাৰ পিছত সেইটো প্ৰথম ঘটনা তেনেকৈ আমি এতিয়া খবৰ পাইছোঁ বা তেনেকৈ ঘটনা হৈছে। যিমান মানুহৰ নাম পাইছোঁ আমি তেওঁলোকক ধৰাৰ পিছত গোটেইখিনি গম পাই যাওঁ কি এক্টিভ হৈছে না নাই কিন্তু এটা ষ্ট্ৰং কানেকশ্যনটো আছে। অকলে নাছলা নহয় ঝাৰখণ্ডত যেনেকৈ মাওইষ্ট এক্টিভিটি চলি আছে সেইটো কানেকশ্যন আমি এতিয়া গম পাই আছোঁ। স্যার বহুদিন শান্তি থকাৰ পিছত পুনৰাই আকৌ এনেধৰণৰ কুটঘাতমূলক কাৰ্যবোৰ আৰম্ভ হ'ল। ভৱিষ্যতে আকৌ এনেধৰণৰ হ'ব নেকি? এনেকুৱা কিবা ইনপুট আছে নেকি? এইটো প্ৰথম ঘটনা আৰু এইটো আমি খুব চিৰিয়াছলি লৈছোঁ। ষ্ট্ৰংগেষ্ট একশ্যন আমি ষ্টাৰ্ট কৰিছোঁ আৰু ইনভেষ্টিগেশ্যন ভালকৈ চলি আছে। আমি আশা কৰোঁ ইয়াৰ পিছত তেওঁলোকে কৰিব নোৱাৰিব। গোটেইখিনি যিমান মানুহ জড়িত হৈ আছে তেওঁলোকে ধৰা পৰিব বা বেলেগ পুলিচ একশ্যন হ'ব। যেনেকৈ চাৰ্কামষ্টেঞ্চিয়েল আছে কি মডাছ অপাৰেণ্ডি তাতেও তেনেকৈ কৰিছিলে ইয়াতেও তেনেকৈ আছে। কি পালে আপুনি ডক্টৰ মৃত্যু হৈছে?
কেছটো একচুৱেলি মানে ব্ৰড ডেড কেছ হা এইটো অলৰেডি মানে ডেড হোৱাৰ পিছতে লৈ আহিছে আমি এক্সামিন কৰি পাইছোঁ যে এইটোতো কেছটো নাই এতিয়া অলৰেডি এক্সপায়াৰ্ড ইঞ্জুৰিটো আমি কাউণ্ট কৰিলোঁ 6টামান হৈছে কিন্তু আমাৰ এইটো কনফাৰ্ম নহয় এইটো পষ্টমৰ্টেম কৰিলে আৰু যদি ভিতৰে যদি থাকিব পাৰে কিবা কিবি সেইটো পষ্টমৰ্টেম এক্সপাৰ্টে আপোনালোকক কৈ দিব যে ক'ত ইঞ্জুৰি হৈছে পষ্টমৰ্টেম ৰিপৰ্টতে গম পাব কিন্তু ইনিচিয়েলি আমি মানে 6টামান জেগাত পাইছোঁ আৰু কি 6টা জেগাত পাইছোঁ ফায়াৰ আৰ্ম ইঞ্জুৰি বুলেট ইঞ্জুৰি মাৰাম ইঞ্জুৰি বুলেটটো সেইটোৰ পিছত ভিতৰত আছে নে নাই এইটোতো পষ্টমৰ্টেমে ক'ব এইটো আমি ক'ব নোৱাৰিম এইটো 8 বজাত লৈ আহিছে 8টাত লৈ আহিছেতো 8 বজাত লৈ হা ৰাতিপুৱা 8টাত এতিয়া লৈ আহিছে আৰু আমি এক্সামিন কৰি অলৰেডি মানে এক্সামিন কৰি আমি মানে ডেড বডি ডেড যে কেছটো যে ডেড সেইটো ডিক্লেয়াৰ কৰি অলৰেডি মানে আমি বডিটো হোম ডিপাৰ্টমেণ্টক দি দিছোঁ পুলিচ পাৰ্চনেলক দি দিছোঁ তেওঁলোকে পষ্টমৰ্টেমৰ ব্যৱস্থা কৰিব আমি ইয়াৰ পৰা ৰেফাৰ কৰিছোঁ কোকৰাঝাৰ মেডিকেল কলেজত তাতে এক্সপাৰ্ট আছে পষ্টমৰ্টেম এক্সামিনেশ্যন এক্সপাৰ্ট আছে FSM ডিপাৰ্টমেণ্ট আছে তেওঁলোকেই মানে পষ্টমৰ্টেম কৰি আপোনালোকক ডিটেইলছত কৈ দিব আৰু কি হৈছে কি হৈ মৰিছে ডিটেইলছত গম পাব আৰু কি পষ্টমৰ্টেম কৰা চিনি নাপায় এইটো আনআইডেণ্টিফাইড ইভেন পুলিচেও এতিয়ালৈকে মানে কোনো